আপুনি নমৰিব। মন গৈছেনে কেতিয়াবা আপোনাৰ? নাই আৰু হেঁপাহ মোৰ জীয়াই থকাৰ। মৰি যোৱাই ভাল, তথাপিও মই কওঁ আপুনি নমৰিব। আপুনি নমৰিব এই কাৰণে আপোনাৰ মা আছে, যি জীয়াই আছে, অথচ আপোনাক আজিৰ পৰা গালি পাৰিব নোৱাৰি তেওঁ চট ফটাব। আপোনাৰ দেউতা, যি কান্দি পোৱা নাছিল কেতিয়াও, অথচ আপোনাৰ কথা মনত পৰি চকুত পানী, বুকুত বিষ লৈ মাজনী সোণটো বুলি এতিয়া ধৰফৰাব। আপোনাৰ ভাইটোৱে এতিয়া কাৰ লগত কাজিয়া কৰিব? আপুনি নমৰিব। আপোনাৰ বাজনীয়েনো মন গ'লেও কাৰ ওপৰত শাসন কৰিব? মন গ'ল বুলিয়েই জানো আপুনি গুচি যাব পাৰে অভিমান কৰি? নোৱাৰে। আপোনাৰ হয়তো মনতেই নাই আপোনাৰ জ্বৰ কাহৰ বাবে আয়ে কটাইছিল কিমান ৰাতি উজাগৰি। আপুনিতো এইটোও নাজানে জন্ম নহওঁতে আপোনাৰ মংগলৰ বাবে কিমান নামঘৰ মন্দিৰত জ্বলালে চাকি। আপুনি এইটোও ক'ব নোৱাৰে প্ৰথম আপুনি মা বা দেউতা বুলি কওঁতে কেনেকৈ যে কালে মুখে মৰমবোৰ দিছিল তেওঁলোকে বাকী। অথচ আপুনি মৰিব খোজে। আপোনাৰ এটাই কথা মোক কোনেও নুবুজে, সেয়া মাথো এটা অভিমান। আপোনাক সকলোৱে বুজে। আপোনাৰ বহুত দুখ, সেয়া এটা সঁচা কথা, কিন্তু কেৱল আপোনাৰেই বহুত দুখ, এইটো একেবাৰে মিছা কথা। মুঠৰ ওপৰত আপুনি মৰিব নোৱাৰে। আপুনি হতাশ হ'ব পাৰে, আপুনি ভাগি পৰিব পাৰে, আপুনি হাৰি যাবও পাৰে, আপুনি সকলোৰে পৰা আঁতৰি আহিবও পাৰে, কিন্তু সেই অজুহাততে নিজক শেষ কৰি দিব নোৱাৰে। এই অধিকাৰ আপোনাৰ নাই। আপুনি মন গ'লেও মৰিব নোৱাৰে, কাৰণ আপোনাৰ বাবে মূল্যহীন জীৱনটো আপোনাৰ পৰিয়ালৰ বন্ধু আত্মীয়ৰ বাবে আপুনি ভাবিব নোৱাৰাকৈ মৰমৰ। একমাত্ৰ এই মৰমৰ স্বাৰ্থত মন গ'লেও আপুনি মৰিব নোৱাৰে। আপুনি নমৰিব।